আজি ভাৰতীয় ফুটবল দলত 19 চতুৰ্থৰ স্থান লাভ কৰা ভূমিকা সূত্ৰধৰ বাসগৃহত উপস্থিত হৈ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল উপস্থিত হৈ সূত্ৰধৰ জাতিৰ হৈ জাতীয় গামোচা আৰু জাপিৰে শুভেচ্ছামূলক সম্বৰ্ধনা জনায়। অসমৰ গৌৰৱ ভূমিকা সূত্ৰধৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া দেখি অসম চৰকাৰ আৰু BTR চৰকাৰক পৰিয়ালটোক আৰ্থিকভাৱে সহায় সহযোগ কৰিবলৈ যুৱ ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনায়। উপস্থিত থাকে সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ সভাপতি টুপেন সূত্ৰধৰ, BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি আৰু যুটীয়া সম্পাদক প্ৰাণ সূত্ৰধৰ আৰু হেমেন সূত্ৰধৰ, চিৰাং জিলা যুৱ ছাত্ৰ সন্থাৰ সভাপতি শনিৰ সূত্ৰধৰ আৰু শালবাৰী মহকুমাৰ যুৱ ছাত্ৰ সন্থাৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত। নমস্কাৰ, মোৰ নাম ভূমিকা সূত্ৰধৰ। মই ফাটেমাবাটি ষ্টেটত থাকোঁ। মই অহা 28 তাৰিখে গোৱালৈ খেলিবলৈ যাম। ৰাইজসকল চবে আশীৰ্বাদ কৰিব যে মই তাতে গৈ পিনে চিলেকশ্যন হৈ পিনে ইণ্ডিয়া টীমত ভালকৈ খেলি আহোঁ যে। লগতে কৰোঁ যে শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মামাক মই অহা 28 ডিচেম্বৰ আমি গোৱালৈকে যাম, ইয়াৰ কাৰণে সহায় সহযোগ কৰি দিয়ে যেন। আজি আমি সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আৰু আমাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত যুৱ ছাত্ৰ সন্থাৰ কৰ্মীসকলে মিলি পেলাই আজি আমাৰ অসম গৌৰৱ ভূমিকা সূত্ৰধৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। যে ইতিমধ্যে আপোনালোকে সকলে গম পায় যে আমি ভূমিকা সূত্ৰধৰ ইতিমধ্যে ভাৰতীয় ফুটবল টিমত ইতিমধ্যে চিলেকশ্যন হৈছে। এয়া অতিকৈ আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আমি সূত্ৰধৰ জাতিৰ হৈ আমি ভূমিকা সূত্ৰধৰক আজি ইয়াতে শুভেচ্ছা জনাবলৈ আহিছোঁ আৰু অহা 1 তাৰিখত গোৱাত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ৰ যি বাছনিখন এটি খেল হ'ব, এই খেলত যাতে ভূমিকা সূত্ৰধৰে যাতে বাছনি হৈ পেলাই যাতে ভাৰতীয় দলৰ হৈ যাতে তেখেতে খেলি পেলাই অসমৰ লগতে দেশখনৰ কাৰণে যাতে গৌৰৱ কৰি আনিব পাৰে, তাৰ কাৰণে আজি আমি শুভেচ্ছা দিছোঁ। আৰু লগতে আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰে যাতে তেখেতৰ আমি আহি দেখিছোঁ আজি তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া, গতিকে এই ক্ষেত্ৰত যাতে আমাৰ অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।